লাগিছে নাহি তোমাকে ভাল পাওঁ কুকুৰটো উঠি গ'ল যাৰ ফুল দেখি কিয় বেজাৰ কৰ কিয় মনে বাজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক তোলৈ মোলৈ যিটো মূৰ্তি বাতৰি গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? ভালেই নিশ্চয়। মোৰ আজি মোৰ হেপী বাৰ্থডে হয় আৰু আজি আমাৰ ঘৰত ডাঙৰ খানা আছে, হয়নে মামা? হয় 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 আজি হেপী বাৰ্থডে একদম ডাঙৰ ডাঙৰ মাছেদি খাব লাগিব আজি হেপী বাৰ্থডে খানা আছে একদম ডাঙৰ মাছ মাছটো দেখুৱাবা নেকি দেখাব লাগিব ৰ'ব কাটি আছে এতিয়া মাছ ইফালে মাছ আৰু একদম ইয়াকে আমাৰ পাৰ্মানেণ্ট চাওঁ দেখুৱাই দিওঁ মুখখন পাৰ্মানেণ্ট কেইটো মাছ বেপাৰী মাছ কাটি আছে দোকানলৈ যাওঁ মই মানে ঘৰতে কেক এটা বনাইছিলোঁ আৰু কেকটোৰ কাৰণে এতিয়া মানে অকণমান ষ্টাইল বনাই দিওঁ তাৰ কাৰণে এয়া অৰিঅ' বিস্কুট কিনিবলৈ যাওঁ এয়া আমাৰ শ্বিলঙৰ অতিথি দেই এই অসমীয়া ক'ব নাজানে হিন্দীহে জানে মই কি কৈ আছোঁ তাই বুজিয়ে পোৱা নাই খালি হাঁহি থাকে বলো কি বলো হাই ফ্ৰেণ্ড मैं जब यहाँ आती हूँ तो बहुत अच्छा लगेगा और फिर मेरा भाभी भी बहुत अच्छा है और फिर मैं भाभी का चैनल लाइक और सब्सक्राइब करो हाँ सब्सक्राइब कर दीजिए दे देखिए हमने कल केक बनाया था ओ सॉरी हमको तो हिंदी आ गया এইটো কালি কেক বনাইছিলোঁ কিন্তু মই অকণমান অটপালিটো বেছি মোৰ গৰমে এইটো হেৰি কৰি দিলোঁ অকণমান ভাজ ভঙতি অলপ বেলেগ হৈ গ'ল একো নাই ইয়াত এতিয়া মই এইটো আনিলোঁ মানে অৰিঅ' বিস্কুট নাপালোঁ আৰু বাউন্সটো পালোঁ আৰু এইটোৱে সৈতে মই বনাম আৰু এইফালে এতিয়া আটা মাৰিম ৰুটি খাম এইটো আমাৰ মঙহটো এইটো এতিয়া কাটা নাই আৰু কাটিব আৰু এইটো কিমান কেজি 5 কেজি এই 5 কেজি আজিতো খাম আৰু দেই আমাৰ মহা একদম কেৰাহী পাতি বহি গৈছে আৰু মহা কি বহাবা এতিয়া প্ৰথমতে মাছ ফ্ৰাই কৰিম তাৰপিছত মানে মাংস হ'ব আৰু লগতে ধৰ দাইল হ'ব বুটৰ দাইল এখন হ'ব কি বোলে মচুৰ দাইল এখন হ'ব আৰু মানে চব্জি হ'ব স্লাইড এখন হ'ব পাপৰ হ'ব ইমানখিনিয়ে ব্যঞ্জন তাৰমানে সব আপুনিয়ে বনাব এতিয়া ভাবিছোঁ ঈশ্বৰে কি কৰে মইতো বনাব নোৱাৰোঁ ঈশ্বৰে যদি হ'বগৈ মই মাছ আনিছোঁ এতিয়া ভাবিবলৈ এতিয়া খানাটো মানে গপচে হ'ব আৰু আমি খামহে আৰু দেখিছে একদম কালি আলহী আহিলে পেলাই এতিয়া মোক একোৱে কৰিব দিয়া নাই এতিয়া আলহীয়ে বনাই আছে আৰু আছে আলহী আহিব ন চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব দেই আহি আছে আলহী আৰু মানে আহিয়ে আছে আজি মানে খোৱাই কাম বনোৱা কাম আৰু খোৱা কাম আহি পালাহি আহিলা বা এনেকুৱাহে মানুহ লাগে একদম আহিয়ে একদম বা আহিয়ে কামতহে লাগিছে কোৱা জন্মদিনৰ অশেষ শুভকামনা থাকিলে থেংক ইউ মাঘ মাহত জন্ম হোৱাকৈ তুমি মহিয়া হ'লা থেংক ইউ এতিয়া মোক মানে তুমি আহি কি কৈছা মোক ড্ৰেছ চেঞ্জ কৰিবলৈ দিয়া নাই তুমি মোক নহৰুৱে গুচাবলৈ দিছা আলু এগাল দিছা গুচাবলৈ মই গুচাব দিয়া নাই গুচোৱা চব্জিগাল যে মাত্ৰ মোক কটালাই হাতৰ আঙুলি অৱস্থা কৰিলে তুমি কটাই হাতে পাতে লাগিলে কাম কেনেকুৱা হ'ব একো কৰিব নালাগে এয়া মানে আলহী আহিছোঁ তুমি মানে আলহী হওঁতে মাছ সজাইছা এই ভাত হেৰি কৰিছা মানে কি মহাই নিজে কৈছে বনাম বুলি হয় নেকি মোক একো কৰিব দিয়া নাই কালি অহাৰ পৰা Happy birthday! থেংক ইউ দালি তৰকাৰী মানে তাৰপাছতে এয়া মানে অলপ তৰকা টাইপৰ হ'ব আৰু তাৰপিছতে এয়া সৰিয়হ আনিছে মোক এয়া পিচিবলৈ দিছে আমাৰ বাইদেউজনীয়ে পিচিব নাজানে এয়া মানে মাছৰ সৰিয়হ দি মানে জোল হ'ব আৰু বেছিও নহয় গ্ৰেভি টাইপৰ এয়া মছলা চছলা আনিছে আৰু কি আৰু এতিয়া তাই
চাহ একাপ খুৱাব লাগে আৰু খুৱাম চাহ একাপ খুৱাই লওঁ উইচ কৰিলোঁ আকৌ লগ পাই আছো ন হয় নহয় হেভি পাৰ্টি আছে ৰাতিলৈ গিফ্ট চিফ্ট আৰু ডাঙৰ আইটেমৰ গিফ্ট এটা দিম বুলি ভাবিছোঁ আৰু কি দিওঁ নকওঁ আপোনালোকক ছাছপেন্সত ৰাখিছোঁ কৰি দেৰি বাদ নিলেগে হানি মমোটোৱে মোক টেনশ্যন হৈছে নে বাৰ্থডে গিফ্ট ৰসগোল্লা এয়া খাই লৈ পেলাই মই কাইলৈ হাস্পতাল গৈ আছোঁ চাই থাকক গিফ্ট কি উঠিছে গম পাইছনে নাই এইটো ৰিং আৰু এইটো মোৰ চেণ্ডেল এই যদি পুতলাই দিছে এইযোৰ তাৰ পাছত আৰু দেখাই আছো চবে একদম বাচ্চা বনাই দিছে আৰু দেই মোক এয়াচোন কি দিছে গিফ্টত দেখিছেনে ক্ৰীম দি खाओ 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 तुम्हें नहीं मिलेगा ये मेरे लिए लाया है बर्थडे गिफ्ट लेकिन अच्छा सा गिफ्ट देना चाहिए ना क्या छोटे बच्चा जैसा गिफ्ट दे रही है चको पाए तार पिছত আৰু মামাই ৰসগোল্লা দেখাইছিলোঁ নহয় অথনি মোৰ বাৰ্থডে বুলি ৰসগোল্লা গিফ্ট দিছে বাবাই আৰু মায়ে মোৰ মায়ে কি দিছে দেখুৱাম ৰ'ব কম্বলৰ কভাৰ হয় মায়ে দি পঠিয়াইছিলে দিছে ভাল গিফ্ট এটা দিব পাৰে কি গিফ্ট দিছে বনাইছে কোনে এইটো মই গোটেইখিনি আজিৰ ভিডিঅ'টো ইমানেই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই বাই বাই